আজি চাওকচোন বাৰু মই কি বনাই আছোঁ। তাৰমানে ৰাতিপুৱাৰ এইটো 6টা বজাত ভিডিঅ'। অলপ 6টা বজাত অলপ দেৰি হৈ গ'ল, মানে 6টা বজাতে মোৰ ভাত টিফিন কৰি ৰেডি হ'ব লাগে, কিন্তু আজি 10 মিনিটমান দেৰি হৈ গ'ল। সেইকাৰণে সিহঁতৰ গৰম ভাতৰে অলপ পোলাও টাইপৰ কৰি টিফিনত দিলোঁ। মানে ৰুটি বনাওঁ, মই চিপাক ৰুটি দিওঁ, ল'ৰা ছোৱালী দুটা ৰাতিপুৱা বেছি ভাত খাব নোখোজে। মানে 1 চামুচমান ভাত খাই যায়, ভাত বনোৱা হয় কিন্তু 1 চামুচমান ভাত খাই যায়। সেইকাৰণে সিহঁতক পেট ভৰাৰ কাৰণে মই বেছিভাগ ৰুটিয়ে দিওঁ, কিন্তু আজি ৰুটি বনোৱাৰ সময় নহয়। সিহঁতৰ গৰম ভাতৰে অলপ পোলাও টাইপৰ কৰি সিহঁতক পোলাও নিচিনাকৈ বনাই সিহঁতক দিলোঁ টিফিন বাৰু। বহুত দেৰি হ'ল, মানে 10 মিনিটমান দেৰি হোৱাৰ কাৰণে যে গাড়ী দি লৈ গৈ আছে সিহঁতক। বহুত দৌৰা বাজি গ'ল। সিহঁতক যোৱাৰ পিছত মই অলপ চাহকাপ খালোঁ, অলপ শান্তিত বহি অলপ মানে বুন্দিয়া লাড্ডু দি গাখীৰ দি এনেকৈ। তাৰপিছত খাই বৈ মই অলপ ঘৰখিনি চাফ চুতৰ কৰি গা পা ধুই আহি মানুহজন অফিচ যাব 10টা বজাত। ভাতখিনি ৰেডি কৰি আছোঁ, মানে বনাই আছোঁ আৰু মাছ বিলাহী আলু দি এনেকৈ জোল এখন, তিতাকেৰেলা ভাজি, মাছৰ মাথা দি এখন মিক্স চব্জি এনেকৈ বনাই আছোঁ বাৰু। মানে ৰাতিপুৱা 5টা বজাত পাকঘৰ সোমাবই লাগে, তেহে মোৰ ভাত টিফিন গোটেই ৰেডি হয়। নহ'লে যদি 10 মিনিট দেৰি হয় তেনেহ'লে টিফিন বনোৱা মানে দেৰি হৈ যায়, একদম দৌৰা বাজি যায়। এইটো 10টা বজাৰ মোৰ ভাত মানুহজনৰ কাৰণে ৰেডি কৰি আছোঁ বাৰু। মানুহজন 10টা বজাতে ভাত খাই যায় আৰু দুপৰীয়া নাখায়, নাহে আৰু অফিচৰ পৰা। অফিচটো বহুত দূৰত, ফেঞ্চি বজাৰ। সেইকাৰণে আমি থাকোঁ এইফালে গণেশগুৰিৰ এইফালে থাকোঁ, সেইকাৰণে আৰু অফিচৰ পৰা নাহে। সেইকাৰণে মানুহৰ ৰাতিপুৱা সাজখিনি ভালকৈ লাগে আৰু দিব লাগে, দিওঁ আৰু ৰাতিপুৱা 10টা বজাতে ভাতখিনি তাইও খায়, আমিও অলপ খাওঁ আৰু ৰাতিপুৱাৰ। মানুহজনৰ কাৰণে মই এনেকৈ আলু বিলাহী দি মাছ ঝোল কৰিলোঁ, চব্জি এখন মিক্স চব্জি মাছৰ মাথা দি বনালোঁ, তিতাকেৰেলা ভাজি কৰিলোঁ, চালাড। এনেকৈ 10টা বজাৰ খানা আমাৰ ৰেডি হৈ গ'ল বাৰু। মানুহজনৰ কাৰণে ৰেডি কৰি আছোঁ। গৃহিণীৰ এই ব্যস্ততা আমাৰ জীৱন।